কালিৰ পৰা নুসুধে 1 লাখ নিযুক্তি কেতিয়া হ'ব, তেওঁলোকে সুধিব লাগিব বাকি 68,000 নিযুক্তি কেতিয়া হ'ব, হয়নে? আমাকোতো মানুহ বুলি ধৰিব লাগিব। আজি নিযুক্তি পোৱা মানুহবিলাকক মানুহ বুলি ধৰিব লাগিবনে নাই? গতিকে 1 লাখৰ পৰাতো যোগ বিয়োগ হ'ব। এতিয়া তাৰ উত্তৰত মই ক'ব খুজিছো যে অহা মাহত আমি আৰু 7-8 হাজাৰ নিযুক্তি দিবলৈ চেষ্টা কৰিম। স্বাস্থ্য বিভাগ আৰু অসম আৰক্ষী মিলি অহা মাহতে হওক বা জুলাই মাহৰ 15 তাৰিখৰ আগতে হওক আমি আৰু 7-8 হাজাৰ নিযুক্তি নিয়মীয়া নিযুক্তি দিয়াৰ বাবে আমি সংকল্প হাতত লৈছো। সমান্তৰালভাৱে জুলাই মাহৰ শেষৰ সপ্তাহত আৰু 26 হাজাৰ নিযুক্তিৰ বাবে আমি লিখিত পৰীক্ষাৰ কাম হাতত ল'ম। অৰ্থাৎ আমি আমাৰ নিৰ্দিষ্ট গতিত আমি ধাৱমান হৈছো যে আমি 1 লাখ নিযুক্তিৰ সংকল্প আমি সিদ্ধিলৈ ৰূপান্তৰ কৰিম। আমি যেতিয়াই সংকল্প লওঁ, সংকল্পৰ পিছত আমি সিদ্ধিৰ বাবে প্ৰয়াস প্ৰচেষ্টা কৰিব লাগে আৰু ৰাজ্য চৰকাৰখনে আমাৰ প্ৰত্যেকটো সংকল্প সিদ্ধিৰ পথত লৈ যোৱাৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি আছে আৰু নিৰবিচ্ছিন্নভাৱে কাম কৰি যাব।